বন্ধুসকল, আজি মই দেখুৱাম লখিমপুৰ জিলা অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। আপোনালোকে দেখিবলৈ পাইছে, মই গেটৰ ফ্ৰণ্টভাগ দেখুৱাইছোঁ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান স্মৃতি তৰণীত সকলো লিখা আছে, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই আপোনাৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ গেটৰ পৰা মই ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছোঁ। দেখিছে, মই মন্দিৰৰ গৃহলৈ গৈ আছোঁ। ভিতৰৰ পৰা ইয়াত গুৰুজনে বহুত বাণী লিখি থোৱা, তেখেতৰ ইয়াত লিখা আছে জয়গুৰু শংকৰ সংঘৱে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে গোটেইখিনি লিখা আছে। তাৰ ওচৰত এটি পুখুৰী আছে, দেখিবলৈ পাইছে, সুন্দৰ পুখুৰী। চাওকচোন কিমান ধুনীয়া এটা পুখুৰী। পুখুৰীত দেখিবলৈ পাইছে ইয়াত বোলে বহুত মস্ত মস্ত কাছ আছে। এদিন মই দেখিছিলোঁ, হয়তো ভালদৰে আগতে ওলাইছিলে, আজিৰ পৰা প্ৰায় 8-10 বছৰ আগতে মুড়ি বা যিকোনো আপোনাৰ চানা মুড়ি এনেকৈ পুখুৰীত দিলে তেখেতলোকে খাব আহিছিল। এতিয়া বৰ্তমান নোলায়। আজিৰ পৰা প্ৰায় অলপ দিন, মই প্ৰায় 2 মাহমান আগত আহিছিলোঁ, আহোঁতে দেখিছিলোঁ, কিন্তু ওলাইছিলে, এতিয়া কিন্তু নোলায়। মাজে মাজে দেখিলে পাব, আপোনালোকে আহিব ইয়াত চাব। মই ভিতৰৰ ভাগলৈ যাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ। বন্ধুসকল, আপোনালোকে এটা ফল দেখুৱাওঁ, মানে যিটো ফল দেখা হয়তো বৰটেঙাৰ দৰে। চাওকচোন কি ডাঙৰ ফল, কি ফল এইটো আপোনালোকে ক'ব পাৰিব? চাওক, ফলটো আপোনাৰ ভালদৰে দেখুৱাইছোঁ। আপোনালোকে চাব চাই কমেণ্ট ছেকশ্যনত জনাব, কি ফল এইটো জনাব। মই দেখিছোঁ, কিন্তু মই চিনি নাপাওঁ দেই বন্ধুসকল। আপোনালোকে জনাবচোন কি ফল হয়। এইটো গছজোপা দেখুৱাইছোঁ, চাই পিনি জনাব কি ফল হয়। এতিয়া চাওক, নামঘৰ মণিকূটৰ আপোনাৰ বাটচৰা ভাগ কি সুন্দৰভাৱে সজাই ৰাখিছে, বহুত আটক ধুনীয়াকৈ। আৰু আপোনাৰ মূল নামঘৰৰ আপোনাৰ ভিতৰৰ ভাগ বাহিৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। মই ভিতৰৰ ভাগলৈ আহি আছোঁ। চাওকচোন বন্ধুসকল, এই ওচৰতে একদম নামঘৰলৈ যোৱা ওচৰতে দিছে, কি সুন্দৰকৈ বাগিচাবোৰ পাতি থৈছে, নানা ফুল ভৰপূৰ হৈ আছে। মই গৈ আছোঁ চাই থাকিব ভিতৰ ভাগলৈ। এয়া মই আহি সন্মুখৰ স্থানত উপস্থিত হৈছোঁহি। চাওক ভিতৰ ভাগ আপোনালোক দেখাইছোঁ। ইয়াৰ ভিতৰত বহুত সংখ্যক লোকে বহি আছে, দেখিবলৈ পাইছোঁ। কি সুন্দৰ ভিতৰ, ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। চাৰিওফালে সেই মহান লোকজনৰ বাণীসমূহ লিখি থৈছে দেৱালত। চাওক বন্ধুসকল, আপোনালোকে আহিব, যদি মন যায় আহি চাই যাব। এতিয়া মই বাহিৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। বাহিৰৰ যিখিনি অংশ চাওক, ভালদৰে কিমান সুন্দৰভাৱে সজাই ৰাখিছে। বাহিৰৰ বাৰাণ্ডা ভাগ। বন্ধুসকল, মই যিখন প্ৰথমে গেট দেখুৱাইছিলোঁ, সেই গেটখনকৈ তাতকৈ প্ৰথমে এইখন গেট আছিলে। এতিয়া বৰ্তমান এখন গেট বন্ধ কৰি দিয়া আছে। বন্ধ কৰি সেইখন গেট আপোনাৰ খোলা কৰিলে, গতিকে সেইখন খোলা কৰাৰ বাবে এখন বন্ধ কৰি দিয়া হ'ল। কিন্তু আৰু চাওক, আৰু এটা স্থান নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে, বহুত সুন্দৰভাৱে। বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে, সম্পূৰ্ণ হোৱাকৈ নাই। আপোনালোকে দেখিবলৈ পালে সকলোৱে মণিকূটৰ আপোনাৰ নামঘৰ ভিতৰ ভাগো দেখুৱালোঁ। গতিকে আপোনালোকে চাব, শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি সকলোকে জনাই দিব। কাৰণ কি সকলোৱে দেখাৰ পিছত হয়তো আহিবলৈ কোনোবাই মন কৰিব, আহিব প্ৰভু স্থান দেখলৈ। ধন্যবাদ বন্ধুসকল।